আমাৰ ঘৰতে এষাৰ নাম কৰা হৈছে আজি নামভাগ কেতিয়াবা পৰা আৰম্ভ হৈছিলে এতিয়া শেষ হ'বলৈ হ'ল মোৰ অৱস্থা নাইকিয়া চুলি তুলি আচলতে আজি আমাৰ শহুৰ দেউতাৰ বছৰেকীয়া গতিকে বছৰেকীয়া নামভাগ ঘৰতে কৰিলোঁ আৰু যিহেতু যোৱাকালি বীৰৰ জন্মদিন আছিলে সেইবাবে এভাগ নাম কৰোঁ বুলি ভাবি আছিলোঁ কিন্তু যোৱাকালি জন্মদিনৰ লগতে বিভিন্ন শুভাকাংক্ষীসকল আহি আচলতে ঘৰত দিনটো আলহী দুলহীৰে ভৰি থাকে গতিকে ভাবিলোঁ নামষাৰ আজি কৰোঁ যিহেতু দেউতাৰো নামষাৰ এনেকৈ কৰা হ'ল আচলতে দেউতাৰ বছৰেকীয়া সাধাৰণতে আমি মই বাহিৰতে বহি লৈছোঁ দেই সাধাৰণতে আমি আহঁতগুৰিত কৰোঁ আচলতে আমাৰ গাঁৱত কৰা হয় এইবাৰ আমি ভাবিলোঁ আমাৰ গুৱাহাটী ঘৰখনত আমি আচলতে যদিও প্ৰত্যেক সপ্তাহতে এভাগকৈ নাম কৰোঁ এজন ভকতেৰে আচলতে প্ৰত্যেক সপ্তাহতে নাম গোৱাৰ কাৰণটো হ'ল যে বীৰ আৰু জিগি এতিয়া ডাঙৰ হৈ আহিছে গতিকে তেওঁলোকে যাতে আমাৰ নিয়ম আমাৰ সংস্কৃতি এইবোৰ শিকে তাৰ বাবে আমি সপ্তাহত এদিন এষাৰ নাম গোৱাওঁ আৰু সপ্তাহত এদিন মানে মঙলবাৰে আমি হনুমান চালিচা ঘৰতে পাঠ কৰাওঁ কাহঁতে গৈছে পাই কাহঁতে গৈছে এনেকৈ পিঁয়াজ ভাজি আচলতে যিহেতু আমাৰ আজি মহিলাসকলে বেছি নামতি মহিলা নামৰ আচলতে মহিলাসকলে আগভাগ লৈ আজি নামষাৰ গাইছে আৰু নামষাৰত যিহেতু তেওঁলোকে নিজে ৰান্ধে গতিকে তেওঁলোকৰে ভকত লৈ আহিছে তেওঁলোকে ৰান্ধি আছে এতিয়া আৰু তেওঁলোকে বিলাব মাছ নভাঙাকৈ ওলাই যাতে ধুনীয়াকৈ এনেকৈ নাভাঙাকৈ তৰকাৰী পৰা এখন উঠাই আছে আৰু এখন মাছৰ জোল আজি আচলতে ভাত আৰু মাছ আৰু ভাজি বেলেগ বহুত বস্তু নাই গতিকে আমি আজি দালি আৰু এখন চব্জি আমাৰ যে সকলো মিহলি চব্জিখন তাৰ লগত মাটিত বহি লৈছোঁ বীৰৰ ওপৰত দিয়ক এয়া মোৰ এখন হ'ব দিয়ক হ'ব ওপৰত যিখিনি আছে মই দি দিওঁগৈ হ'ব দিয়ক হ'ব দিয়ক দি দিম মই দি আছোঁ ৰ'ব তুমি হেৰি কৰাচোন কিৰণ এইফালে আহাচোন এইটো হেৰিক দি দিয়াচোন ইহঁতক বোপাহঁতক লাগে বোলে মই মোৰ পাতখন লৈ লওঁ মই মোৰ পাতখন লওঁ এতিয়া লৈ প্ৰসাদ খাওঁ যাওক হয় এয়া ৰান্ধনীসকল গৈছে খাবলৈ আৰু মই মোৰ লাইফটো ইমানতে সামৰিছোঁ সকলো ভালে থাকক আকৌ লগ পাম দেই আজিলৈ আহিছোঁ